কণ কণ মইনাহঁত, আজি তোমালোকৰ বাবে আকৌ এটা সাধু লৈ আহিছো। সাধুটোৰ নাম যাদুকৰৰ জীয়ৰী কাহিনী। এখন নদীৰ কাষত এজন সাধুৱে বসবাস কৰিছিল। তেওঁ এজন জ্ঞানী সাধুৰ লগতে যাদুবিদ্যাত পাকৈত সাধু আছিল। তেওঁ বহুত যাদুৰ শিক্ষা আছিল। এদিন তেওঁ এখন পাহাৰৰ দাঁতিত ধ্যানত মগ্ন আছিল। তেনেতে এটা নিগনি আহি সাধুজনৰ কাষ পালেহি আৰু গাৰ ওপৰেদি অহা যোৱা কৰাত সাধুজনৰ ধ্যান ভাঙি গল আৰু সাধুজনে নিগনিটোক দেখি ঘৰলৈ লৈ যোৱা এটা বুদ্ধি মনতে সাজিলে আৰু নিগনিটোক ঘৰলৈ নিয়াৰ আগত সাধুজনৰ যাদু প্ৰয়োগ কৰি নিগনিটোক এজনী ধুনীয়া ছোৱালীলৈ ৰূপান্তৰিত কৰিলে। আৰু ছোৱালীজনীক ঘৰলৈ নি সাধুৱে পত্নীক কলে, হেৰা, তুমি সদায় সন্তান বিচাৰি চিন্তা কৰি থাকা যে আজিৰ পৰা তোমাৰ চিন্তা দূৰ হব। চোৱা, এই ছোৱালীজনী আজিৰ পৰা তোমাৰ জীয়ৰী, এইক ভালকৈ চোৱা চিতা কৰিবা। সাধুৰ পত্নীয়ে জীয়েক হিচাপে কণমানিজনীক পাই অত্যন্ত সুখী হল আৰু জীয়েকক ৰাজকুমাৰীৰ দৰে বৰ মৰমেৰে লালন পালন কৰিলে। আৰু এনেদৰে বছৰৰ পাছত বছৰ বাগৰাত কণমানি ছোৱালীজনী সুন্দৰী 18 বছৰীয়া যুৱতী হৈ পৰিল আৰু তাৰ পাছতে সাধু আৰু সাধুৰ পত্নীয়ে জীয়েকৰ বাবে ল'ৰা চোৱা আৰম্ভ কৰি দিলে। শুনিছানে? মোৰ ছোৱালীৰ বাবে এনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন যিজন সকলোতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ হয়। মোৰ মতে সূৰ্যদেৱী ঠিক হব, নে কি কোৱা? ভালেই হব, ময়ো একমত। সাধুজনে নিজৰ যাদুৰ শক্তি প্ৰয়োগ কৰি সূৰ্যদেৱক মাতি আনি তেওঁ জীয়ৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হবলৈ কলে। কিন্তু সাধুৰ জীয়েক সূৰ্যদেৱৰ লগত বিয়া হবলৈ অমান্তি হল। সাধুৰ জীয়েকে সাধুক কলে, দেউতা, এই সূৰ্যদেৱ বহুত গৰম, মই তেখেতৰ লগত কেনেকৈ থাকিম? মই সূৰ্যদেৱৰ লগত বিবাহ হব নোৱাৰো, মোক এজন উত্তম বৰ লাগে। সাধুৱে নিৰাশ হৈ সূৰ্যদেৱক কলে, সূৰ্যদেৱ, আপুনিয়ে এজন উত্তম বৰ বিচাৰি দিয়ক মোৰ জীৰ বাবে। তেতিয়া সূৰ্যদেৱে কলে, মেঘদেৱতকৈ উত্তম কোনো হব নোৱাৰে। মোৰ ৰশ্মিকো ৰাখি থব পৰা শক্তি আছে তেওঁৰ। তৎক্ষণাৎ সাধুৱে যাদুৰ শক্তিৰে মেঘদেৱক মাতি আনি জীয়ৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হবলৈ কলে। কিন্তু এইবাৰো সাধুৰ জীয়ৰী বিবাহ পাশত আবদ্ধ হবলৈ অমান্তি হল। সাধুৱে নিৰাশ হৈ মেঘদেৱক এজন বৰ বিচাৰিবলৈ কোৱাত মেঘদেৱে কলে, পৱন দেৱতা উত্তম হব, কাৰণ পৱন দেৱতাই এটা ফুকতে মোকো উৰুৱাই দিয়ে। সাধুৱে এইবাৰ পৱনদেৱক মাতি বিবাহ পাশত আবদ্ধ হবলৈ কলে। কিন্তু আগৰ দৰে এইবাৰো জীয়েক অমান্তি হল আৰু কলে, পৱন দেৱতা একে ঠাইতে নাথাকে, অত তত ঘূৰি ফুৰে, মই বিবাহ হব নোৱাৰো। সাধুৱে পৱনদেৱক সুধিলে, আপোনাতকৈ উত্তম কোনোবা আছে নেকি মোৰ ছোৱালীৰ বাবে? পৰ্বতদেৱ উত্তম হব, তেখেতৰ উচ্চতা বহুত আৰু মোকো বাধা দিব পৰা শক্তি আছে পৰ্বতদেৱৰ। এইবাৰো সাধুৱে নিজৰ যাদুৰ শক্তি প্ৰয়োগ কৰি পৰ্বতদেৱক মাতি আনিলে। কিন্তু এইবাৰো সাধুৰ জীয়ৰী অমান্তি হল আৰু কলে, পৰ্বতদেৱ বহুত কঠিন আৰু ওখ, মোক এজন উত্তম বৰ লাগে। সাধুৱে বৰ নিৰাশ মনে পৰ্বতদেৱক এজন উত্তম বৰ বিচাৰিবলৈ কলে। পৰ্বতদেৱে নিগনিৰ নাম ললে আৰু কলে, নিগনি উত্তম হব, যদিও মই বৰ কঠিন আৰু ওখ, কিন্তু নিগনিয়ে সহজতে মোৰ দেহত গাঁত খানি ইপাৰ সিপাৰ কৰি দিয়ে। এইবাৰ সাধুৱে নিগনি এটাক মাতি অনাত তৎক্ষণাৎ সাধুৰ জীয়েকে পচন্দ কৰিলে আৰু কলে, দেউতা, এইজনেই মোৰ বাবে উত্তম বৰ, মই তেখেতৰ লগতে বিবাহ পাশত আবদ্ধ হম। সাধুৱে মনতে ভাবিলে, এয়াই ভাগ্য, তাই যিহেতু নিগনি, সেইবাবে নিগনিৰ লগতে বিবাহ হবলৈ আছিলে। সাধুৱে নিজৰ যাদুৰ শক্তি প্ৰয়োগ কৰি নিজৰ জীয়েকক পুনৰ নিগনিলৈ ৰূপান্তৰ কৰিলে আৰু দুয়োকে বিয়া কৰোৱাই দিলে। সাধুৰ জীয়েকে এতিয়া নিগনিৰ লগত
সুখেৰে দিন পাৰ কৰিবলৈ ধৰিলে। কণ মইনাহঁত, এই সাধুটোৰ পৰা আমি শিকিলো যে কোনেও সহজে নিজৰ মূল স্বভাৱ সলনি কৰিব নোৱাৰে।